আজি আমি খাম গাহৰি। গাহৰিটো বনোৱাৰ আগত ভালকৈ বইল কৰি ল'ব লাগে। আৰু যোগালী হ'ল আমাৰ বাবুৱে আদা ৰচুন পেলাই আছে, আপোনাৰ আলু বিলাহী লাই শাকেদি গাহৰি বনোৱা হ'ব। তো বনোৱাৰ আগতে আমি বঢ়িয়াকৈ বইল কৰি ল'ম গাহৰিটো, যিমানখিনি লেতেৰা বস্তু আছে মাংসৰ ভিতৰত যাতে ওলাই যায়। বইল কৰাতে আপুনি অলপ তাত নিমখ দি দিব। চাওক গাহৰি কিমান লেতেৰা ওলাই। গাহৰিখিনিও লেতেৰা ওলাই। মোটামুটি আপোনাৰ গাহৰি বইল হ'ল আৰু লেতেৰা ওলাইছে। এতিয়া ধোৱা যাব আৰু এতিয়া আমি কি দিম? পিঁয়াজ দিম। এই পিঁয়াজটো দি দে। গুঁড়া পৰিলে এই কাপোৰখিনি ধৰি যাওঁ হেণ্ডেল দিব। এই ৰংগুলা লাগব। ৰংগুলা লাগব দিয়া। কেনে কোনটাটো কেনে ওলাইছে জানে? মোটামুটি মাংসৰ কালাৰ অলপ হৈছে না? হৈছে। মাংসটো মোটামুটি ফ্ৰাই হৈছে, ভালেখিনি তেল ওলাইছে গাহৰিৰ পৰা। ধুনীয়া হৈছে না? এতিয়া সোৱাদটোৱে কেনেকুৱা হয়? আমাৰ ৰান্ধনী মাংসৰ এতিয়া বিলাহী দিয়া যাব। আমাৰ মাংসত অলপ মছলা কমকৈ দিয়া গৈছে, বাঁহ মছলা। গাহৰিত লাই শাক দিয়া হ'ব, আৰু যাতে লাই শাকেদি আমি খাম। পুৰা ডাঙৰ ডাঙৰ দিয়া গৈছে। ধনিয়া পাত
মজা গোন্ধ ওলাইছে লাই শাকৰ লাই শাকেদি গাহৰি বনাইছোঁ গাহৰি আপোনাৰ মছলা কম পৰিছে গাহৰিত আপোনাৰ গৰম মছলাটো লাষ্ট দিব আছে গৰম মছলাটো দিয়া যাব আমাৰ ফ্ৰাই মেক্সিমাম হৈ গ'ল অলপ ৰাখি মেলি ফ্ৰাই কৰি তাত পানী দি ভাজি দি খোৱা যাব এতিয়া ফ্ৰাই হৈ গ'ল ফ্ৰাই মাংসটো অলপ ৰাখি দিওঁ অলপ লাই শাকো ৰাখোঁ খাই চাওঁ কেনেকুৱা হৈছে ফ্ৰাই মজা না এই ৰিবেলডাল ওলাই যাব অলপ পানী দি কিনে আমি অলপ শ্লাইড গৰম মছলা দিছোঁ গৰম মছলা নিদিয়াকৈ আমি ফ্ৰাইটো ৰাখিছোঁ বঢ়িয়া হৈছে মাংসটো